ভাল লাগিলে লগ পাই আৰু নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ৰূপম ব্লগছ ইউটিউব চেনেললৈ। বলবমৰ বতৰ আপোনালোকে গম পাইছে, আজিৰ পৰা বলবম আৰম্ভ হ'ব আৰু বলবম চাবলৈ বুলি ওলালোঁ। এতিয়া বলক আজিৰ আমাৰ ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰোঁ। হেলমেট লৈ ল'লোঁ, হেলমেট দুটা ল'ব লাগিব যিহেতু বাইকত আমি দুজন যাম আৰু আজিকালি নতুন নিয়ম উলিয়াইছে, বাইকত গ'লে মানে দুজনকৈ গ'লে দুটা হেলমেট, সেইকাৰণে নিয়ম ফ'ল' কৰি হেলমেট লৈ ল'লোঁ। ফাইনেলি আহি পাই গ'লো সেই বলবম আৰু এয়া দাদা আছে এইফালে দাদা, আৰু এয়া বলবমৰ পৰিৱেশ। আজি যিহেতু বলবমৰ প্ৰথম দিন মানুহ লাহে লাহেকৈ বাঢ়িব আৰু আমি পাই গ'লোহি 6টা, আধা ঘণ্টা লাগিছে ননৈ টু ৰেংবেং। এতিয়া আমি প্ৰৱেশ কৰিবলৈ লৈছোঁ। এয়া শ্ৰী শ্ৰী জগন্নাথ আৰু সিদ্ধেশ্বৰ মুক্তিনাথ জলকুণ্ড তললৈ আছে। তলত মানুহবোৰে গা ধুই আছে বাবাৰ নাম লৈ। হৰ হৰ মহাদেৱ। বলবমলৈ আজি আহি গ'লোঁ দাদাৰ সৈতে আৰু ভাল লাগিলে। প্ৰথম বলবম, প্ৰথম দেওবাৰতে আজি আহিলোঁ। হাতত দুটা হেলমেট লৈ ঘূৰি ফুৰিছোঁ এতিয়া। বন্ধু লগ পাই গ'লো, এয়া বন্ধু আছে। ভাল লাগিলে লগ পাই আৰু যিহেতু আজি বলবম অহা কাইলৈ শাওনৰ 1 তাৰিখ, গতিকে মানুহ আহি আছে আৰু নেক্সট উইকত আৰু আহিব মানুহ। আপোনালোকো আহিব আৰু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। হৰ হৰ মহাদেৱ। হৰ হৰ মহাদেৱ। চাকি দি মেলি ল'লোঁ, এতিয়া আহিছোঁ ওলাই। বাবাৰ ওচৰত আশীৰ্বাদ ল'লোঁ, সকলোকে ভালে কুশলে ৰাখক আৰু বছৰটো যাতে ভালে কুশলে পাৰ হওক তাৰে কামনাৰে। আজিৰ ভিডিঅ'টো ইমানেই আছিলে, ধন্যবাদ।